हेलो माय ভিউৱাৰ্স আজি দেওবৰীয়া বিশেষ কি জানেনে চিকেন মছলা একদম দেশী ষ্টাইলত ফাৰ্ষ্টতে পেনখন গৰম কৰি তাত গোটা ধনিয়া গোটা জিৰা শুকান জলকীয়া নৰসিংহ পাত লগতে ইয়াত গোটা জালুক আৰু গোটা গৰম মছলা আৰু নহৰু কেইফুটামান দি পেলাই ধুনীয়াকৈ খুন্দনাটোত থেতেলিয়াই ল'লোঁ পুৰা গুৰি নহ'লে হ'ব দেই সেইকাৰণে মই খুন্দনাতে পিচিছোঁ আৰু এয়া পিঁয়াজ তিনিটা কুটি ল'লোঁ আলু লগতে কাটি ল'লোঁ আৰু বিলাহী এটা দিলোঁ এয়া মই চিকেনখিনি গৰম পানী দি থলোঁ আৰু সেইটো খুন্দনাতে নহৰু আদা অকণ থেতেলিয়াই ল'লোঁ আৰু আনফালে এয়া কেৰাহী বহাই দিলোঁ মই তাৰপিছত কেৰাহী গৰম হোৱাত তেল দি দিলোঁ তাতে গৰম তেলত অকণ চেনি দি দিলোঁ তাৰপিছত পিঁয়াজ আৰু থেতেলিওৱা নহৰু আদা পেষ্টটো দি দিলোঁ আৰু কেইটামান নৰসিংহ পাতো গৰম তেলত নৰসিংহ পাতটো দি দিলে বৰ ধুনীয়া চেণ্ট এটা ওলাই নহয়নে তাৰপাছত মই এইখিনি লৰাই পেলাই এই ধুই লোৱা চিকেনখিনি তাতে দি দিলোঁ তাৰপিছত ধুনীয়াকৈ লৰাব আৰু লগতে এই কাটি লোৱা আলু কেইপিচ দি পেলাই লৰাব আৰু তাৰপিছত হালধি নিমখ আৰু ধনিয়া গুড়ি অকণমান জিৰা গুড়ি অকণমান আৰু জলকীয়া গুড়ি নামমাত্ৰ দি ভাজি থাকিব তাৰপাছত আহি গ'ল আমাৰ আজি চিকেনৰ মেইন ইনগ্ৰেডিয়েণ্ট হ'ল এই থেতেলিওৱা মছলাখিনি আমাৰ গোটা মছলাখিনি সেইখিনি দি পেলাই বিলাহী দি দিব তাৰপিছত ধুনীয়াকৈ লৰাব আৰু সেই খুন্দনাটো আখালি পেলাই পানী অকণ দি দিব নহ'লে মছলাটো অকণ লাগি যোৱা চান্স থাকে যে কেৰাহীত তাৰপিছত ভাজি অকণ গৰম পানী এড কৰিব আৰু যেতিয়া পানীটো কফি ডাঠ হ'ব আমাৰ চিকেন ৰেডি মই অলপ গ্ৰেভিকৈ খাম দেখি এনেকৈ এইটো জোখত ৰাখি দিছোঁ আপোনালোকৰ আন্দাজত ৰাখিব দেখি লাগিছেনে বাৰু খাওঁ এয়া আমাৰ দুপৰীয়াৰ সাজ ৰেডি এয়া শুকান চব্জি এখন নিমপাত ভাজাৰ চিকেন আৰু দেউতাক সোধো কেনেকুৱা লাগিছে ধুনীয়া হৈছে জ্বলাও হৈছে জ্বলা হৈছে ভাল লাগিছে ভাল লাগিছে আবিষ মৰি যাব ন মৰি যাব